वेलकम बैक टू जोरास ब्लॉग। तो दोस्तों आज भिडिओ ধামাকা হ'বলৈ গৈ আছে। তো আজি আমি যাম, আজিও মানে নৱমীৰ মেলা চাবলৈ গৈ আছোঁ। তো ভিডিঅ'খন ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো কি দেখাম গোটেই ভিডিঅ'খন এণ্ডলৈকে চাই থাকিব। তো ব্লগ ভিডিঅ'খন ইয়াৰ পৰা আৰম্ভ কৰোঁ। তো এতিয়া আমাৰ গাড়ী ৰেডি, তো আমি এতিয়া গাড়ীত গৈ আছোঁ। তো ব্লগ এতিয়া যাওঁ, তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কি দেখাবলৈ পাওঁ। তো দোস্ত ফাইনেলি গাড়ীত আমি উঠিছোঁহি, এতিয়া যাবলৈ গৈ আছোঁ। তো গৈ কিনে আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম, মানে কি দেখাম মানে বহুত ইউনিক মণ্ডপ দেখাবলৈ গৈ আছোঁ আপোনালোকক আজি। তো আমি গোটেই আজি ফেমিলি গৈ আছোঁ। এইফালে চাব পাৰে মা আছে, এইফালে মানুহজনী আছে, আৰু আগত আছে বেটা আৰু দাদা আছে। তো এইফালে চাওক গৈ আছোঁ আমি। তো গাইজ ভিডিঅ'খন আজি ধামাকা হ'বলৈ গৈ আছে। তো আপোনালোকে ভালকৈ চাওক, এণ্ডলৈকে চাওক, আৰু ভিডিঅ'খন ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো ব্লগ এতিয়া যাওঁ, ডাইৰেক্ট গৈ কিনে দেখাবলৈ চেষ্টা কৰিম আপোনালোক পূজা মণ্ডপ। বাই বাই। 1 hour later. তো দোস্ত প্ৰথম পূজাখন হ'ল এইখন কোকৰাঝাৰৰ মেইন টাউনৰ। এইখন এনেকুৱাকৈ বনাইছে, মানে ঠাকুৰখন মানে প্ৰতিমাখন আপোনালোকে চাই থাকিব। এইফালে চাওক, অলপ মৰাপাট আছে, মৰাপাটৰ সুতুলিবোৰ দি কিনে ধুনীয়াকৈ বনাইছে, আৰু লগতে আমাৰ ধান ভাঙি কিনে যিটো গুৰি ওলায় সেইটো দি কিনে আঠা দি কিনে চিপকাই লগাই কিনে ধুনীয়াকৈ ডিজাইন কৰি বনাইছে চববোৰকে। মানে এইখন এখন বহুত মজা, ভাল লাগিলে চাই কিনে। তো ইয়াত মানে যিমান কেইখন প্ৰতিমা আছে গোটেইকেইখনে ভাল লাগিছে, আৰু আপোনালোকক কেনেকুৱা লাগিছে ক'ব। মোকতো বহুত ভাল লাগিছে। তো এতিয়া যাওঁ আৰু বেলেগ নেক্সট চাবলৈ। আৰু দোস্ত ইয়াত বনাইছে গকুলধাম ছ'চাইটি। আপোনালোকে চিৰিয়েলত চাইছে তাৰক মেহতা কা উল্টা চশমা, গকুলধাম ছ'চাইটি। তো ইয়াত ধুনীয়াকৈ গকুলধাম ছ'চাইটি বনাই দিছে। তো মজা বনাইছে। তো ভিতৰত এতিয়া গৈ কিনে চাওঁ প্ৰতিমাখন কেনেকুৱা হৈছে। তো বলক দোস্ত, প্ৰতিমাখনৰ ভিতৰত ধুনীয়া হৈছে, বহু সৌন্দৰ্যকৈ বনাইছে, পূৰা লাইটিং হৈছে, আৰু চাওক কিমান মজা হৈছে। মোকতো ভাল লাগিছে, আপোনাক কেনেকুৱা লাগিছে। তো বলক এতিয়া নেক্সট। পূৰা ভিৰ হৈছে এতিয়া বৰ্তমান, চাব পাৰে আপোনালোকে পূৰা ভিৰ হৈ আছে এইফালে ৰাস্তাত। তো আমি পূৰা খোজকাঢ়ি গৈ আছোঁ এতিয়া। এইফালে চাওক চবেই আছে। মানুহজনী আছে, বেটা খোজকাঢ়ি আছে, আৰু লগতে আমি চবেই খোজকাঢ়ি আছোঁ। পূজাখনৰ ওচৰত আহি পাইছোঁহি আৰু। তো ফাইনেলি এতিয়া আহি পালোহি আমাৰ পূজা মণ্ডপ। ইয়াত আপোনালোকক দেখাব চেষ্টা কৰিম যে ইয়াত কেনেকুৱা হৈছে বা কি হৈছে মানে চব দেখাত। এয়া চাওক, অলৰেডি আমি আহি পালোহি ইয়াত। গোটেই কপা আছে, কপা দি বনাইছে ইয়াত, চাব পাৰে গেটখন। গোটেই কপা দি বনাইছে। A few moments later. এতিয়া আৰু এখন পূজাত আহিছোঁ, মানে খোজকাঢ়ি পূজা চাই আছোঁ। বৰ ভাগৰ লাগি গৈছে, কিনো কৰিম। তথাপিও আপোনালোকৰ কাৰণে অলপ কষ্ট কৰিছোঁ। এই আমি য'ত এতিয়া আহিছোঁ, এতিয়া যোৱা বছৰ অক্ষৰধাম বনাইছিলে ইয়াত। এইবাৰ অলপ বেলেগ ৰূপ দিছে। তো এইটো আপোনালোকে চালে গম পাব কি দিছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মোৰ পিছফালে আছে, চাই লওক এইফালে। এইবাৰ আগফালে যাওঁ, আপোনালোকক দেখাম। এইবাৰ অলপ বেলেগ কিছুমান বনাইছে, বেলেগ মানে ইউনিক, বহুত ইউনিক। চাওক, এইটো গেট দি আমি সোমালোঁ। এতিয়া অলপ চাওক, পূৰা পৰ্বত বনাইছে, পূৰা পৰ্বত বনাই দিছে এইফালে। এয়া চাওক, পৰ্বতৰ তল দি আমি সোমাম। এতিয়া সোমাই কিনে ঠাকুৰৰ দৰ্শন কৰিম। আমাৰ লগত আছে বেটা আছে, দাদা আছে, তাৰপিছত আৰু আমাৰ টিমটো আহি আছে অলৰেডি। আমি এতিয়া সোমাই আছোঁ দোস্ত ভিতৰত ঠাকুৰৰ দৰ্শন কৰিবলৈ।
এয়া চাওক অলৰেডি মই ভিতৰত আহি গ'লোঁ এয়া আপোনালোকক দেখাম এতিয়া ঠাকুৰ মোটামুটি ধুনীয়াকৈ বনাইছে ডেক'ৰেশ্যনটো ধুনীয়াকৈ বনাইছে ইয়াত চাওক ডেক'ৰেশ্যন লাইট অলপ কম আছে যদিও মানে পূৰা একদম মিঠা লাইট আছে বেটা আজি উঠিবলৈ কাৰণে বহুত জিদ কৰিছে তো তাক সেইকাৰণে উঠাই দিলোঁ বেটা কিমান ফূৰ্তি পাইছে উঠি কিনে এনেকুৱা ফূৰ্তি পাইছে মানে একদম মানে ক'ব নোৱাৰি আৰু মানে চাই দেখি কিনে বহুত ভাল লাগিছে মোকো মজা আৰু ইয়াত হ'ল স্প্ৰিং ডেন্স ইয়াত যিমানে জঁপিয়াব ইমানে একদম ওপৰলৈকে লৈ যাব চাওক স্প্ৰিং ডেন্স ক'ত ওপৰি পৰিছে কোনো ঠিকনা নাই ল'ৰাবোৰ অলপ ভাগৰি গৈছে মানে বেটা এইফালে পূৰা জঁপিয়াই আছে চাওক এইটো ক'ত পৰিছে আৰু কি ক'ম একদম মজা মোৰ মন গৈছে দেই জঁপিয়াবলৈ তো আমি আৰু এখন পূজালৈ আহিলোঁ আহি কেনে এইখন অলপ আৰু তাতকৈ অলপ বেছি ভাল তো ইহঁতে গ'ল আৰু বন্ধত চাই আছোঁ তো শেষলৈকে চাব ভিডিঅ'খন আৰু ভাল ভিডিঅ' আপোনালোকক দি আছোঁ মই এইটো দিয়া বৰ্মন আৰু সিদ্ধাৰ্থ দোস্ত ফাইনেলি আমাৰ মেলা দেখা হৈ গ'ল এতিয়া আমি আছোঁ বঙাইগাঁও অভাৰব্ৰিজত তো ইয়াৰ পৰা আমি মেলাখন শেষ কৰিবলৈ গৈ আছোঁ তো ভিডিঅ'খন ইয়ালৈ সমাপ্ত তো আৰু বাই বাই টাটা আৰু নেক্সট লগ পাম আৰু আগন্তুক ভিডিঅ'লৈ তো এতিয়া টাটা বাই বাই তো আমি এতিয়া যাওঁ ঘৰলৈ চবেই গৈ আছোঁ ৰাতিও হৈছে বহুত তো এতিয়া বাই বাই এতিয়া বঙাইগাঁও আমি ব্ৰিজ পাৰ হ'লোঁ তো এতিয়া বাই বাই হেপী বিজয়াদশমী এতিয়া আৰু শুবলৈ হ'ল আৰু মেলা চেলা শেষ কৰি মেলি আহিলোঁ তো ভিডিঅ'খন আছিলে ইমানেই আছিলে তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া মই শুম টোপনি হৈছে তো এতিয়া বাই বাই